অঁ ঠিক আছে পানী দিছে ভাতটো খাই লওঁ দেই पुरानी यादें ताजा करेंगे जब शो बनाने वाले चूतिया थे और हम भी तो आओ यार शुरू करते हैं बिना किसी डेडिकेशन के নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ আজি বেলেগ এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব গৈ আছে আৰু সকলোৱে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল নাপায় কমেণ্ট কৰি ক'ব ভাল পাবই নিশ্চয় আৰু যোনে যোনে নতুনকৈ আহে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট লাইক শ্বেয়াৰ চব কৰি দিব বলক 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 ভিডিঅ'টো প্ৰথমতে আৰম্ভ কৰোঁ বলক ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক কিবা এটা দেখাওঁ চাওক কিমান সেউজীয়া সেউজীয়া পথাৰ কিমান আছে কিমান চাওক ভাল লাগে সেউজীয়া চকুৰ কাৰণে ভাল আৰু সেইকাৰণে অলপ পিছফালে আহিলোঁ আপোনালোকক দেখাবলৈ চাওকচোন A few moments later. এইজনী আমাৰ নুপুৰ না নুপুৰ নুপুৰ মাম কি হলত খালা হে চা তোমাৰ মুখখন দেখাই দিয়া ভালকৈ সকলোৰে ভালনে কৈ দিয়া সকলোৱে ভালনে জুইছে কোৱা অঁ মোক চবেই চকলেট দিবা দেই কৈ দিয়া আৰু কৈ দিয়া যে আজি স্বাধীনতা দিৱস উপলক্ষে এফালে চোৱা সকলোকে নহয় ওলগ জনাইছোঁ আৰু সদায় সকলোৰে ভাল হওক চুমতে দি দিয়া এনেকৈ নহয় হাতে 1 hour later. গৈ আছো এয়াৰপৰ্ট আমি ফাইনেলি আহিছোঁ এয়াৰপৰ্ট আৰু এয়াৰপৰ্টত খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু এতিয়া অলপ দেৰি চালোঁ আমি এয়াৰপৰ্টত কিন্তু এতিয়া আপোনালোকে ভাল নেদেখিব ইয়াত কাৰণ কি বুলি কয় এতিয়া ৰাতি হোৱা নাই ৰাতি হ'লে ইয়াত পূৰা ধুনীয়া লাইটিং কৰি থৈছে ইয়াত আৰু মোৰ লগত আহিছে আমাৰ ঘৰৰ ওচৰত লাডেন ভাইৰ লগত আহিছোঁ আমি আৰু ধুনীয়াকৈ কিবা কিবি গান চান গোৱা হৈ গৈছে আৰু কিবা কিবি ভালকৈ কিবা আয়োজন কৰা হৈছে ইয়াত কিবা কিবি প্ৰগ্ৰেম কৰি আছে তাত তো ইমানখিনি দেখাবলৈ ওচৰৰ পৰা নোৱাৰিলোঁ আৰু ইমানখিনিয়ে এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু তাৰপিছত আৰু ওচৰে পাজৰে কিবা কিবি কৰিম ঘৰৰ ওচৰে পাজৰে আপোনালোকক দেখাম A few moments later. মই এতিয়া এয়াৰপৰ্টৰ পৰা আহি ঘৰ পালোঁহি ঘৰ পাই আৰু মানে কি বুলি কয় পাছফালে আকৌ গুচি আহিলোঁ ঘৰৰ পাছফালে কাৰণ এনেই গৰম লাগিছিলে তো পিছফালে গুচি আহিলোঁ বতাহ ল'বৰ কাৰণে তাৰপিছত ফোন এটা আহিলে মোৰ পেহী ল'ৰাই ফোন কৰিছিলে কৈছে কি অৰুণাচল যাবলগীয়া যাব পাৰিবি নেকি মই ক'লোঁ ঠিক আছে মই যাব পাৰিম তেনেকৈ আৰু ক'লে সি আছোন মই ৰাস্তাফালে আছোঁ লগ কৰ তো এতিয়া মই তাক লগ কৰিব যাওঁ ৰাস্তাফালে ঘৰৰ পৰা ওলাই আহি এনেই ৰাস্তাফালে ঘূৰিছোঁ আৰু এজন মোৰ ভাইটি আৰু আজি সকলোৱে জানে আজি গোটেই ভাৰতত স্বাধীনতা দিৱস 15 আগষ্ট আজি আৰু সকলোৱে চবতে উদযাপন কৰিছে হপায় চবেই পতাকা উত্তোলন কৰিলে আৰু সকলোলৈকে মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ উলহ মৰম যিমান আছে চব যাচিলোঁ আৰু সকলোৱে ভালে কুশলে থাকক তাৰে কামনা আৰু আজি ভিডিঅ'টো খুব ধুনীয়া হ'ব গৈ আছে আৰু ভিডিঅ'টো খুব মানে ইউনিক হ'ব গৈ আছে আৰু কিছুমান জেগা এটাত যাম বুলি ভাবিছোঁ এনেকুৱা এটা জেগাত আপোনালোকে সকলোৱে চাব ভাল পাব চাওঁচোন বলক গা চা ধুই ৰেডি হৈ গ'লোঁ আৰু কিবা কিবি খাই মেলি এতিয়া আমি গৈ আছোঁ জয়ৰামপুৰ ফালে গৈ থাকিম আপোনালোকক দেখাই যাম জেগাবিলাক চাই যাব আপোনালোকে ময়ো যোৱা নাই আজি প্ৰথমবাৰ গৈছোঁ জয়ৰামপুৰ A few moments later.
ফাইনেলি আমি এতিয়া তিনিচুকীয়া টাউনত ATC মলত আছোঁ আমি এতিয়া কিবা কিনে বোলে ইয়াত চাই লওঁ আপোনালোকক দেখাওঁ বোলো কিবা এটা বিচাৰিছিলোঁ নাপালোঁ এতিয়া আমি যাওঁ বিশাল মাৰ্কেট চাওঁ আজি বন্ধ গোটেই সেইটো কাৰণে দোকানবোৰ বন্ধ আছে যে সেইটো কাৰণে অলপ প্ৰব্লেম আছে Five minutes later. এতিয়া আমি ATC মলৰ পৰা ওলাই আহিলোঁ তিনিচুকীয়া এতিয়া আমি আকৌ তিনিচুকীয়া বিশাল মাৰ্কেটত সোমাইছোঁ তাত চাওঁ সৰু ল'ৰা বেবী কাপোৰ কিবা লাগে বোলে এয়া তিনিচুকীয়া বিশাল মাৰ্কেট বৰ্তমান বিশাল মাৰ্কেটত আছোঁ তিনিচুকীয়া বিশালত অলপ বজাৰ চাই লওঁ ন বজাৰ অলপ চাই লওঁ কিবা লওঁ নেকি টি চাৰ্ট এটা ল'ব আছে কিবা টি চাৰ্ট চাই বোলে চাই লওঁ আৰু বজাৰটো কৰি লওঁ ইয়াতে চক এইবিলাক পেন হা ঠিক আছে বহুত ডাঙৰ হয় এখন কামবোৰ চক কিলো লৈ লওঁ কিলো লওঁ চাইছা তুমি ভালে লাগিব অঁ প্ৰাইচ ঠিক আছে এতিয়া আছোঁ তিনিচুকীয়া বিশাল মাৰ্কেটত আৰু এইফালে এনেই সোমালোঁ চালোঁ বস্তুবিলাক চাবলৈ সোমাইছোঁ এনেকৈ কৰি মানে ATC মলত সোমাইছিলোঁ হা ATC মলত কি হ'ল মানে বন্ধ হৈ গ'ল মানে কিছুমান দোকান বন্ধ আছে তো সেইটো কাৰণে আমি বিশাল মেগা মাৰ্কেট खत्म बाय बाय टाटा गुड बाय गया মেগা মাৰ্কেটলৈ আহিলোঁ আৰু চাইছোঁ ইয়াত বস্তুবিলাক মানুহ ভিৰ ভাগ কম আছে আৰু আজি ভাৰত স্বাধীন 15 আগষ্ট সেইটো কাৰণে অলপ বন্ধ আছে ইমান ভিৰ নাই হোৱা এতিয়া অকণমান মানে কাৰোবাক লৈ আহিছোঁ তেওঁলোকে বজাৰ কৰি আছে বিশাল মেগা মাৰ্কেটত আৰু আমি এতিয়া অলপ মানে এই তিনিচুকীয়া ডেইলি বজাৰ বুলি কয় তাত অলপ এনেই আহিছোঁ আৰু আজি দোকানবিলাক বন্ধ পূৰা তথাপি এনেই অকণমান আহিছোঁ মই আগতে খুব আহোঁ যায় মানে এইফালে কিবা মানে এবছৰ মানে হ'ল অহা নাই তো আজি আহিছোঁ ভাল লাগিছে জেগাডোখৰ খুব ভাল মানে আৰু যেতিয়া খোলা থাকে ন পূৰা বিজি হৈ থাকে জেগাবিলাক এইটো পূৰা বিজি হৈ থাকে এইটো চাইডে পূৰা একদম এইফালেতো পূৰা গলি দোকান ভিতৰে এইফালে A few moments later. মই এতিয়া আহি পালোহি জয়ৰামপুৰত আৰু এতিয়া আচাৰ এইফালে ইউনিটত সোমাই গৈছোঁ আৰু এতিয়া চাহজনৰ ঘৰত বহি দিব গৈছে বহি কিনে তাৰপিছত আমি চাহ অলপ খাব গৈছে খাই মেলি ওলাই যাম আৰু এইফালে চাওক কি ধুনীয়া কি বুলি কয় ন কি জেগা ন কি জেগা লিডু পাৰ হৈ ন মাঘেৰিটাৰ ওচৰত লিডুৰ ওচৰত ইয়াত দলং এখনত খুব ধুনীয়াকৈ ইয়াত ডেক'ৰেশ্যন কৰি থৈছে চাওকচোন জাতীয় পতাকা কালাৰটো ইয়াত হেৰি কৰি থৈছে ইয়াত খুব ধুনীয়াকৈ জাতীয় পতাকা কালাৰটো হেৰি কৰি থৈছে ইয়াত ভাল লাগিছে পৰিৱেশটো ৱাও A few moments later. ফাইনেলি আমি জয়ৰামপুৰৰ পৰা আহি ডিগবৈত সোমালোহি ঘূৰি আহিলোঁ কাৰণ তাৰ ৰাতি হৈ গ'ল ন কিবা বস্তুবিলাক দেখাব নহ'ল আৰু খুব ধুনীয়া মই এনেকৈ চাই গৈছোঁ অকণমান দেখিছিলোঁ তো ইমান মানে ভালকৈ নেদেখিলোঁ কাৰণ ৰাতি হৈ গ'ল আন্ধাৰ হৈ গ'ল আৰু অলপ জংঘল আছে তো সেইটো কাৰণে ইমান নেদেখিলোঁ যদি নেক্সট টাইম কেতিয়াবা যাওঁ বা কেতিয়াবা যোৱা হয় তেতিয়াহ'লে দিনে পোহে গৈ পালে আপোনালোকক দেখাম আৰু এতিয়া ডিগবৈ আহি পালোঁ ডিগবৈৰ পৰা গৈ মাকুমত ৰখিম মাকুমত মানে মোৰ বা এজনী থাকে মোৰ আপা ছোৱালী তাৰ ৰুমত সোমাই কিনে ভাত পানী বনাই থৈছে মই ধুনীয়াকৈ খাই মেলি অকণমান ৰেষ্ট ল'ম তাত 10-15 মিনিটমান তাৰপিছত আমি আকৌ ঘৰলৈ যামগৈ আৰু তাৰ পোৱালৈকে অকণমান ভিডিঅ'টো বনাম তাৰপিছত তাতে সমাপ্ত কৰিম আৰু তাৰপিছত আমি ঘৰলৈ গুচি যাম আৰু ভিডিঅ'টো আপলোড কাইলৈ হ'ব আৰু কাইলৈ মানে আজি হ'ব তো আপোনালোকে চাব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোৱে কৰি দিব ভালকৈ ফাইনেলি বাইদেউ ৰুম আহি পালোহি আৰু এতিয়া ইয়াত ভাত পানী খাই লওঁ খাই পিনে আকৌ ঘৰলৈ গৈ 5 minutes later. আমি এতিয়া আছোঁ বাইৰ ৰুমত ভাত পানী দিছে ভাতটো খাই লওঁ দেই আৰু তাৰপিছত ভিডিঅ'টো সমাপ্ত কৰিম বেয়া চেয়া নাপাব